নমস্কাৰ সকলোকে। তো আজিৰ ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আহিছোঁ কেকে হিন্দীক BA ছেকেণ্ড ছেমিষ্টাৰৰ আছামিজ যদি আপোনালোকৰ মেজৰ বা মাইনৰ ছাবজেক্ট হিচাপে আছে তেনেহ'লে আছামিজৰ যোনখন এছাইনমেণ্ট কুৱেশ্যন পেপাৰ তাৰ প্ৰথম কুৱেশ্যনৰ এনচাৰটো মই আপোনালোকলৈ লৈ আহিছোঁ। তো ইয়াতে মই এনচাৰটি দেখাই দিছোঁ, তথাপিও মোৰ হেণ্ডৰাইটিং কিছুমান আপোনালোকে বুজি নাপাবও পাৰে, সেয়েহে মই এনচাৰটি পঢ়ি দিছোঁ। লগতে আপোনালোকক এনচাৰবিলাক 200 পৰা 250টা শব্দৰ ভিতৰত লিখিব দিছে, যিহেতু বহুত বেছি দীঘল কৰাৰ প্ৰয়োজন নাই। মই ইয়াতে সিমানখিনি শব্দৰ ভিতৰতে এনচাৰটি দিছোঁ। তো আহিছোঁ কুৱেশ্যনটিৰ মাজলৈ। ইয়াত দিছে প্ৰাক অৰুণোদয় যুগৰ অসমীয়া সাহিত্য সম্পৰ্কে এটি টোকা লিখক। তো ইয়াৰ উত্তৰটো হ'ব অসমীয়া সাহিত্যৰ ইতিহাসত প্ৰাক অৰুণোদয় যুগ বুলিলে 1300 শতিকাৰ পৰা 1900 শতিকাৰ আৰম্ভণিলৈকে সময়কালক বুজায়। এই সময়খিনিত অসমীয়া সাহিত্য ধৰ্মীয় ভাৱধাৰাৰে প্ৰভাৱিত আছিল আৰু সাহিত্য ধৰ্মীয় সাধনাৰ মূল লক্ষ্য আছিল ধৰ্মীয় গ্ৰন্থ, পূজা পাঠ আৰু কাব্যিক অনুবাদ। এই যুগত প্ৰথম অসমীয়া গ্ৰন্থ হিচাপে স্বীকৃতি পোৱা শ্ৰীমদ ভাগৱত গীতাৰ অনুবাদ সাধু শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ দ্বাৰা সম্পাদিত হয়। শংকৰদেৱে এই সময়ছোৱাত ভক্তি আন্দোলনৰ জৰিয়তে অসমীয়া ভাষাক ধৰ্মীয় আখ্যান আৰু নাটৰূপত সজীৱ কৰিলে। তেওঁ ৰচিত কীৰ্তন ঘোষা, বৰ্ণগীত, অংকীয়া নাট আৰু ভক্তিপথৰ দৰ্শনে সাহিত্যৰ ভেটি গঢ়ি তুলিছিল। ইয়াৰোপৰি এই যুগত চণ্ডী, ৰামায়ণ, মহাভাৰত আদি সংস্কৃত গ্ৰন্থৰ অনুবাদো কৰা হৈছিল। এই যুগত সাহিত্য মূলতঃ ধৰ্মীয় আৰু নৈতিক শিক্ষাৰ বাহক আছিল। যদিও ভাষা সৰল আৰু সহজ আছিল, তথাপি সাহিত্যিক ৰচনাৰ লক্ষ্য আছিল ধৰ্মীয় ভাৱ প্ৰচাৰ। এই যুগৰ সাহিত্যই পাৰ্শ্বৰূপে অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰত এক দৃঢ় ভিত্তি স্থাপন কৰিছিল। সঁচাকৈয়ে প্ৰাক অৰুণোদয় যুগে আধুনিক অসমীয়া সাহিত্যৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্মাণ কৰিছিল। তো এনচাৰটি ইমানখিনি লিখিলে আপোনালোকৰ হৈ যাব। বাকী যোনকেইটা কুৱেশ্যন থাকিলে সেই কুৱেশ্যনকেইটাও মই অতি সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কি ছাবজেক্টৰ এনচাৰ চাব বিচাৰে নিশ্চয় কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি যদি চাই ভাল লাগে তেন্তে লাইক কৰি দিব। বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে নোটছ বনাই ভিডিঅ'বোৰ বনাইছোঁ, তো আপোনালোকে অলপ সহায় কৰিলে ভাল লাগিব। বাকী ভিডিঅ'বিলাক আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এইখিনিয়ে আছিল। লগ পাই আছোঁ নতুন ভিডিঅ'ত। তো আজিলৈ এৰিছোঁ। থেংক ইউ।